নমস্কাৰ এখন হাতে দি কৰিছোঁ বন্ধুসকল তো বেয়া নাপাব হাতত মানে মোৰ ইয়া পানৰ বস্তা আছিলে আৰু ইফালে কেমেৰামেনৰ ভাতটো অলপ উঠাই দিয়া তো আৱাজ শুনি নাপায় অলপ দিগদাৰ হয় মানে এতিয়া ইয়া বহুত দিন হ'ল পাণ ছিঙা নাই আজি ছিঙিব ওলাইছোঁ মোনাখনো মানে পাণ যোনখন ছিঙো এইখন মানে অকণমান দিন হৈ গ'ল যে সেইটো কাৰণে মানে পুৰি আছিলে ছাইডত বহুত দিন ছিঙা নাছিলোঁ যিহেতু নেকি আজি ছিঙিব ওলাইছোঁ আৰু কেনেকৈ ছিঙিব লাগে আপোনালোকক দেখুৱাম সকলোকে আৰু পাণ বান্ধিও দেখুৱাম কেনেকৈ বান্ধিব লাগে মই যিহেতু নেকি আগৰ পৰা 6 বছৰ বা 5 বছৰমান হ'ল মোৰ পাণ ব্যৱসায় কৰি অহা তো বহুত দিন হ'ল তো সেই পাণৰ টকালে এতিয়া মই গাহৰি পুহি মানে ঘৰতে আৰামত আছোঁ আৰু বাকী আপোনালোকক নেক্সট ভিডিঅ' এটা দিম তামোলৰ মোৰ ঘৰতে যিহেতু নেকি তামোল আছে তো মই বছৰত কেই লাখ পাওঁ তামোলত আপোনালোকক সেইবোৰো ভিডিঅ' মানে বনাই দিম আৰু কেনেকৈ তামোল লগালে সোনকালে লাগে তো সেইবোৰ বিষয়ে আপোনালোকক দিম মই ভিডিঅ'টো আৰু এতিয়া মই মানে আপোনালোকক দেখুৱাওঁ পাণ মানে বছৰত মানে আপোনাৰ লগোৱাৰ পৰা পাণ আমাৰ এনেকৈ তামোল গছত লগালে বহুত ফাইদামূলক হয় যিহেতু নেকি আমাৰ ইয়াতে 15ৰ পৰা 18 এনেকুৱালৈকে মানে আয়ু হয় তামোল গছত লগালে পাণবোৰ তো যিহেতু নেকি বাঁহত লগাই সেইবোৰ বা কিমান দিন যায় নাজানো মই চাং পাণ কিবা কিবি পাণ তো আমাৰ এনেকুৱা তামোল গছত লগালে বহুত ফাইদামূলক হয় মানে 14-18 সেনেকুৱা মানে বছৰ পাণ ছিঙি থাকিব পাৰে একজোপা আমাৰ পাণত গছত তামোল গছত তো বহুত ওলায় এবাৰ ছিঙিলে আপোনাৰ 100-1 জোপা যদি ওলাই যায় তো বছৰত আপোনাৰ নাই কমেও 6 বাৰ ছিঙিব পাৰে তো সেনেকুৱাকৈ 100 পাণত আপোনালোকে কিমান হয় জানিব 8 টকা 7 টকা আৰু 3 টকা 4 টকা সেনেকুৱাও পোৱা যায় আৰু যিহেতু নেকি দামৰ ছিজনত আপোনাৰ 20ৰ পৰা 25 টকালৈকে পোৱা যায় আমাৰ ইয়াতে আৰু এতিয়া আমি পাণ ছিঙিব যাওঁ তো এতিয়া পাণ অলপ মানে গৰমৰ কাৰণে বহুত গছ মৰি গ'ল মোৰ তো 15 বছৰমান হ'ল মোৰ পাণ কেইজোপা মানে বহুত দিন হ'ল যে তো এতিয়া আৰু নতুনকৈ লগাম পুলি বনাই আছোঁ লাহেকৈ তো আহকচোন আমি এতিয়া পাণ অকণমান ছিঙি দেখুৱাওঁ আপোনালোকক এতিয়া মই গছত উঠিম আপোনালোকে ভাবিব গছত উঠিব পাৰে না নৰে বুলি বা এই পাণ ছিঙি আছে নে নাই বুলি কিন্তু ইফালে আহা কেমেৰাটো ইফালে আহা ইফালে ভালকৈ চিনি নাপাব নেকি ইফালে গছটো দেখুৱাই দিয়া এইটো ইমান ডাঙৰ গছ নহয় এতিয়া ইয়াত উঠিম মই ধুনীয়াকৈ এনেকৈ উঠিম ধুনীয়াকৈ আৰু মোৰ ছিঙা ষ্টাইলটো আপোনালোকে চাব এনেকুৱাকৈ ছিঙো মই এইটো এনেকৈ ছিঙো কিছুমানে ভাবিব কেনেকৈ পাণ ছিঙে কেনেকৈ উঠে আজি দেখি পাব আপোনালোকে যিহেতু নেকি আপোনালোকে পাণ এইবোৰ খাই থাকে ছাপ্লাই যায় এইবোৰ লখিমপুৰ ধেমাজি বহুত মানে গোটেই যায় আৰু মানে এইবোৰৰ পৰা গোটেই পাণ আমিয়ে দি থাকোঁ পানী তো আপোনালোকে খাই থাকোঁ এইবোৰ পাণ আমি দিয়া পাণবোৰকে তো সেইটো কাৰণে লাইক শ্বেয়াৰ কমেণ্ট সকলোৱে কৰি দিব লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব নতুন ভিডিঅ' আপোনালোকে পাই থাকিব পাণৰ হওক গাহৰি ফাৰ্মৰ হওক বহুত বিষয়ে ভিডিঅ' মই বনাওঁ যিহেতু নেকি মোৰ ফাৰ্ম আছে গাহৰি আৰু পাণো ছিঙি থাকোঁ মই পাণ মানে প্ৰায়ভাগ ছিঙি থাকোঁ পাণ তো পাণ ব্যৱসায়ত বহুত লাভজনক ব্যৱসায় পাণ ব্যৱসায়ত আপোনালোকে ডেইলি 1500ৰ পৰা 1200 টকা ডেইলি ইনকাম কৰিব পাৰিব মই যিহেতু নেকি 5 বছৰ কৰিলোঁ তো এতিয়া অলপ মানে মই মানে পাণ ছিঙি থাকিলে বেছি অকণমান দুৰ্বল হয় সেইটো কাৰণে মই এতিয়া মানে লাহেকৈ অকণমান পাণ ছিঙাটো মানে বাদ দিছোঁ সেইটো কাৰণে মই এতিয়া গাহৰি আনিছোঁ আৰু পাণ যোনে ছিঙে তাৰ টকা মানে অভাৱ নাই আৰু তো আপোনালোকে পাণো ছিঙক আৰু লগতে কমকৈ ছিঙক বেছি ছিঙিব নালাগে অকণমান আৰামত ছিঙক মই যিহেতু নেকি আগতে আগবেলি পিছবেলি 2 টাইম ছিঙিছিলোঁ সেইটো কাৰণে মোৰ এতিয়া অকণমান অসুবিধা হৈ আছে তো এনেকৈ আপোনালোকে পাণ ব্যৱসায় কৰক আৰু বহুত লাভজনক ব্যৱসায় পাণ এতিয়া কি ছিঙি থাকিম ন অলপ দেখুৱাই থাক তাহাঁতক ঠিক আছে এইটো ক'লোঁ নহয় একদম ছিঙা নাছিলোঁ 2 মাহমান হ'ল মানে পাণ ছিঙা মোৰ এইটো বস্তাখন মানে কি হ'ল অলপ ফাটি আছে কুমলীয়া পাণ যিহেতু নেকি এতিয়া আপোনালোকে ভাবিব ইমান সৰু পাণ এইটো কুমলীয়া পাণ হয় ইয়াৰ দাম 8-9 টকা এতিয়া হৈ আছে আমাৰ ইয়াত ভাল পাণটো 10 টকাৰ পৰা 12 টকালৈকে পোৱা গৈ আছে এতিয়া বৰ্তমান ইফালে বন্ধুসকল পাণ ছিঙা কামটো ইমান সহজ নহয় তো পাৰিলেহে উঠিব নোৱাৰিলে উঠিব নালাগে যিহেতু নেকি গছত উঠা কামটো বহুত ৰিস্ক হয় তো আপোনালোকে চাই চিতি কামবোৰ কৰিব তো এইজোপা গছ ছিঙি হ'ল আৰু লাহেকৈ এতিয়া নামি আছোঁ মই আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ শেষলৈকে বহুত ধুনীয়া
গম পাব আপোনালোকে কেনেকৈ বান্ধিব লাগে, কেনেকৈ সকলোবোৰ দেখুৱাম আজি আপোনালোকক। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, ইমানকে কামনা কৰিলোঁ। আৰু ছাবস্ক্ৰাইব যাতে কৰি থয় সকলোৱে, নতুন নতুন ভিডিঅ' পাব। বহুত গৰম লাগি গ'ল। ঠিক আছে, দেখাই দে। এয়া ছিঙি লওঁ ইমানমান, আৰু আগতে ছিঙি থৈছোঁ, 4-5 হ'ল ছিঙি থোৱা আগতে। এতিয়া এইকেইদিন নিম, এতিয়া তাত থৈ দিম আৰু ধুনীয়াকৈ জাপি বান্ধি দেখুৱাম আপোনালোকক আজি। তো এই ভিডিঅ'টো মই আপলোড কৰিছিলোঁ, কিবা এটা কাৰণৰ কাৰণে ডিলিট কৰিব লগা হ'ল, মোৰ কিবা এটা হৈছিলে। তো ইয়াত চাব পাৰে, ইমান চাপৰতে তামোল লাগিছে, আপোনালোকে দেখিছে ইমান চাপৰতে লাগিছে তামোল। আৰু এইফালে মোৰ ডালিম আছে, ডালিম এইবোৰ ধুনীয়াকৈ লাগিছে, আপোনালোকক মই দেখুৱাম। তামোল ইমান চাপৰতে লাগিছে আৰু ডালিম ধুনীয়াকৈ লাগিছে। এইবোৰ ডালিম আপোনালোকে ঘৰত সকলোৱে লগাব, খাবৰ কাৰণে ধুনীয়া হয়। আৰু বহুত যিহেতু নেকি ভিটামিন ডালিমত, তো সেইটো কাৰণে ডালিম লগাব লাগে, বহুত ভাল হয় ডালিমবোৰ। তো এনেকুৱাকৈ তামোল খেতি কৰিলে আপোনাক সোনকালে লাগিব, মই নেক্সট ভিডিঅ' এটাত দিম। তো কি কয়, তামোল লগালে মানে সোনকালে লাগে, সেয়া এইবোৰ লাগি আছে চাপৰতে বহুত। তো নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে ৰখি থাকিব, মই দি আছোঁ 2 দিন পাছত কিমান তামোল। তো পাণ এনেকৈ অলপ ছিঙি থৈছিলোঁ, আৰু এতিয়া মই ঢালি দিম পাণবোৰ, মোৰ যিহেতু নেকি মোনাত আছে। এয়া এইখিনি অলপ ডাঙৰ, আগৰখিনি অলপ সৰু আছিলে। তো আকৌ অলপ ছিঙিম আৰু বান্ধাখিনি আপোনালোকক দেখুৱাম লাহেকৈ। এতিয়া অকণমান দেৰি আপোনালোকে ৰৈ থাকক। বন্ধুসকল, এতিয়া পাণ জাপি হৈ গ'ল আমাৰ, আৰু এয়া মাহঁতে নবৌহঁতে সকলোৱে জাপি দিলে পাণবোৰ। তো এতিয়া আমি বান্ধিম, কেনেকৈ বান্ধি দেখুৱাম, আপোনালোকক চাই থাকক। কোনোবা যদি পাণ বান্ধিব নাজানে, তো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ধুনীয়া হ'ব। আৰু পাণ বন্ধাৰ অতি সহজ উপায়, এনেকৈ পাত দুখন কাটি ল'ব লাগে, কাটি লৈ আৰু ধুনীয়াকৈ এনেকৈ পাৰি দিব লাগে, এটা কলগছৰ মানে এইটো ঠাৰিৰ ৰছীৰ লগত, যোনটো পাত কাটিছে তাৰ ৰছী ওলাই। তো এনেকৈ কাটি গৈ থাকিলে, কাটি আপুনি পাতখন লম্বা কৰি দিলে, গোটেই পাৰি দিলে ভাল হয়, আৰু মানে সোনকালে হয় পাণটো বান্ধি। এনেকৈ বান্ধিব লাগে। আৰু ইয়াৰ ওপৰত এতিয়া আমি দিম গাড়ী পাত, যিহেতু নেকি পাণবোৰ দূৰ দূৰ যায়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আদি কৰি বহুত দূৰ দূৰ যায়, মই আগতে কৈছোঁ। তো এনেকৈ আমি এতিয়া গাড়ীবোৰ দিম, যাতে পাণখিনি ভাল হৈ থাকে আৰু আপোনালোকে ভাল পাণ খাব পায়। আৰু ক'ত কোন কোন মানে চাই আছে এই দূৰৰ পৰা কমেণ্ট কৰিব, আপোনালোকে কমেণ্ট কৰিলে গম পাম, আপোনালোকে ভিডিঅ'টো চাই ভাল পাব শেষলৈকে। আৰু পাণ বান্ধোতে মন কৰিব সদায়, যাতে এফালে 50, এফালে 50, 100 হয়। 100 হ'লে মানে ধুনীয়া হয় বেপাৰীবোৰৰ কাৰণে, তাহাঁতে যিটো নেকি 100 হ'লে নোৰা হ'লে মানে ধুনীয়া হয়, ল'বৰ কাৰণে ভাল পায়। আৰু বজাৰলৈ মানে তাতে ছাপ্লাই কৰিবৰ কাৰণে ভাল হয়। তো সেইকাৰণে 100-100কৈ বান্ধিব, এনেকৈ দি যাব। ইফালে এগুচি, ইফালে এগুচি, পাছত 50 গুচি, ইফালে সিফালে 50 গুচি, 100 ধুনীয়াকৈ হৈ যাব আপোনালোকৰ। আৰু পাছত আপোনালোকক মেৰুৱাই দেখাম পাণটো, চাই থাকিব। বাদ বাকী সকলোৱে ভালে আছেনে? আৰু এই ভিডিঅ'টোৰ জৰিয়তে যদি কিছুমানে পাণ জাপা শিকিব পাৰিছে, তেন্তে ভাল কথা। আৰু কোনে কেনেকৈ জাপি বান্ধে কমেণ্ট কৰিব বন্ধুসকল, যিহেতু নেকি আমাৰ অসমত বহুত পাণ ব্যৱসায় আছে, পাণ বহুতে বান্ধে, বহুতে ছিঙে। তো সকলোৱে জনাব কেনেকৈ পাণবোৰ আপোনালোকে বান্ধে আৰু কেনেকৈ জাপে। তো মই এনেকৈ জাপোঁ, আপোনালোকে বা কেনেকৈ জাপে ক'ব। আৰু মোৰ বাকী ভিডিঅ'বোৰ চাব আপোনালোকে। পাণ বজাৰ, যিহেতু নেকি পাণ বজাৰত পাণ বিকা আছে, কেনেকৈ মই বিকিছোঁ সেইবোৰ সকলো চাব পাৰিব। নেক্সট আপোনালোকে মোৰ যিহেতু নেকি আৰু বহুত কৈছোঁ নহয়, ভিডিঅ' বহুত আছে মোৰ, ডাঙৰ ডাঙৰ ভিডিঅ' বহুত ভাইৰেল হৈ গৈছে, আপোনালোকে চাব সেইবোৰ।
তো ভাল লাগে আপোনালোকে এনেকৈ চাই থাকিলে। পাণ ছিঙি বান্ধা কামটো ইমান সহজ নহয়, যেনেকৈ এনে দেখোঁতে সহজ লাগে, যোনে ছিঙে সি জানে। হৈ গ'ল এইটো নুৰা, এনেকৈ দিম ইয়াক। এইটো হৈ গ'ল, তো আৰু বান্ধিম এনেকৈ। তো অলপ দেৰি ৰৈ থাকক, ঠিক আছে। তো লকডাউন পাণ ছিঙি বন্ধুসকল মোৰ একো হোৱা নাই, ভয় কৰিব নালাগে। বাদ বাকী পইচাহে পাম এতিয়া অলপ বেছিকৈ লকডাউনত পাণ ছিঙি। আৰু আপোনালোকৰ যদি কাৰোবাৰ আছে লকডাউনত সেনেকুৱাকৈ পাণ ছিঙক আৰু 2 টকা ঘৰত আনি মানে এতিয়া খাই থাকক। আৰু আজিকালি বজাৰ মানে কি হ'ল, আমাৰ যিটো নেকি উৰিয়ামঘাট বজাৰ, পাণ বজাৰ আটাইতকৈ অসমৰ ডাঙৰ পাণ বজাৰ। তো আপোনালোকে মানে আনি তাত বিকিব পাৰিব 11টা বজাৰ আগত। তো সোনকালে আহি বিকক কাৰোবাৰ যদি পাণ আছে, আৰু এনেকৈ 10-9 টকা লওক এতিয়া মানে। আৰু মোৰ আগত এটা পাণৰ ভিডিঅ' দি দিছিলোঁ বন্ধুসকল, সেইটোও চাই দিব। এইটো পাণ বজাৰৰ ভিডিঅ' দেখি পাব, তাত কেনেকৈ পাণ দিছিলোঁ আৰু কেনেকৈ বিক্ৰী কৰিছিলোঁ। তো এতিয়া সেইবোৰ নেদেখুৱাওঁ, যিহেতু নেকি লকডাউন চলি আছে। আৰু তাত যদি ভিডিঅ' কৰি থাকোঁ মোক পুলিচে দিব। তো সেইটো কাৰণে মানে মই তাত ভিডিঅ' আজি নবনাওঁ, আপোনালোকক দেখুৱালোঁ পাণ ছিঙি। ভয় কৰিব নালাগে, পাণ যদি আছে কাৰোবাৰ ছিঙক সোনকালে, আৰু 11টা বজাৰ আগত দিয়ক, আৰু ঘৰত পইচা 2 টকা আনক। তো আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল, ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই, থেংক ইউ চোৱাৰ বাবে।